নমস্কাৰ বন্ধু-বান্ধৱীসকল, আপোনালোকক আমাৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। বন্ধু-বান্ধৱীসকল, আজি মই এবিধ টেঙা জাতীয় ফলৰ কথা ক'বলৈ গৈ আছোঁ, যাক আপুনি আঞ্জাত দি খাব পাৰে, আচাৰ বনাব পাৰে আৰু চাটনি বনাইও খাব পাৰে। এই ফলবিধৰ বহুতো ঔষধি গুণ আছে। এই ফলবিধৰ নাম হৈছে বিলম্বী ফল। ই প্ৰায় 2 পৰা 3 চেণ্টিমিটাৰমান দীঘল হয় আৰু গছজোপা 6 পৰা 7 মিটাৰমান ওখ হয়। ফেব্ৰুৱাৰী মাহত এই গছৰ ফুল ফুলিবলৈ ধৰে আৰু ফল গোটেই বছৰে পোৱা যায়। ইয়াৰ বিভিন্ন ঔষধি গুণসমূহ হৈছে, যদিহে দেহৰ কোনো অংশত বিষ হয় বা ফুলি উঠে, তেন্তে এই ফলবিধৰ পেষ্ট বনাই ফুলি উঠা ঠাইত লগাব পাৰে। তেনে কৰিলে বিষ কমে আৰু ফুলি উঠা ঠাইখিনি নাইকিয়া হৈ পৰে। ছাল ফটা আৰু কোনো বিষ থকা পোকে কামুৰিলেও এই ফলৰ ৰস লগাই দিলে উপশম পোৱা যায়। হাই কলেষ্টৰল, হাই ব্লাড প্ৰেছাৰ আদিৰ ক্ষেত্ৰত বিলম্ব ফলৰ ৰস খালে ভাল পোৱা যায়। বন্ধু-বান্ধৱীসকল, আশা কৰোঁ ভিডিঅ'টোৰ কথাখিনি ভালদৰে বুজিব পাৰিছে। ভিডিঅ'টো যদিহে ভাল লাগিল তেন্তে এটা লাইক কৰিব আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। সকলোৰে মংগল কামনা কৰি আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ। ধন্যবাদ।